পুনৰ এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ফালৰ পৰা ৰঙৰ উৎসৱ ফাকুৱাৰ হিয়াৰ পৰা শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিছোঁ। হোলীৰ ৰঙে যেন আপোনালোক সকলোৰে জীৱনবোৰ ৰঙীন কৰি তোলে তাৰে কামনা কৰিলোঁ। আৰু এতিয়া আমি ওলাই আহিছোঁ ছয়গাঁৱলৈ হোলী খেলিবলৈ বুলি। আৰু আপোনালোকে আমাক দেখিটো গম পাইছে আমি কিমান ফূৰ্তিত আছোঁ। পুৰা একদম বক্স চক্স বজাই ফূৰ্তি কৰিম বুলিয়ে ওলাই আহিছোঁ। আৰু এতিয়া আমি আহি গ'লোঁ আমাৰ গাঁৱৰ পৰা উঠি অহা মানুহে ঘৰলৈ। আৰু ইয়াত কিবা কিবি অলপ খায়ো ল'লোঁ। তাৰপিছত আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। বাৰু আজি মোক কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোকে বাৰু হোলী কেনেকৈ পালন কৰিলে তাকো এটা কমেণ্ট কৰি জনাব। আৰু তাৰে অলপ দেৰিৰ পিছতে এজাক বৰষুণে আমাক ধুই থৈ গ'ল। আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ আমেজ লৈ হোলী খেলাৰ মজাই বেলেগ। আমাৰ কিন্তু সঁচাই আজি হোলী খেলি বহুত বেছি ভাল লাগিল। আৰু আপোনালোকৰ কেনেকুৱা লাগিল এটা কমেণ্ট কৰি জনাব। আৰু আজি হ'ল নেক্সট ডে অৰ্থাৎ পেয়াক হোলী। আৰু হোলী চলি খেলা হোৱাৰ পিছত আমি কেইকপিমান ফটো উঠি ল'লোঁ। আৰু তাৰে পিছতে ইফালে বজাৰৰ লিষ্টটো বনাই আছে পিছফালে। আৰু বজাৰৰ লিষ্ট বনোৱা হোৱাৰ পিছত ৰাতিলৈ এটা খানাই হৈ গ'ল। বাৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পুনৰ এটি নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।